নমস্কাৰ, কি খবৰ? আজি গুৱাহাটী যাবলৈ আছোঁ। তাকে বেগ চেগ লৈ ওলাই কৈ আহিছোঁ। তাকে গুৱাহাটী যাবলৈ এতিয়া ট্ৰেইনলৈ ৰখি আছোঁ। গুৱাহাটীত প্ৰগ্ৰেম আছে, চুতীয়া বিহু শংকৰদেৱ কলাক্ষেত্ৰত আছে। তাকে তাতো যিমান পাৰোঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, তাত দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বৰ্তমান আমি প্ৰচেছনৰ ঠাইলৈ আহিছোঁ। মানুহে এইফালে গোটেই হৈ গৈছে। আমাৰ পাৰ্টিখিনি পিছফালে আছে। আমাৰ তিনিজন এইজন ৰখি আছে। এতিয়া নাচনীসকল বাকী আছে চব আছে পিছফালেও আছে সেইখিনি। অকলে কিবা অকল কোৱা। হাঁহি মানে ক'বই পৰা নাই, হাঁহিত মানে ৰখাবই পৰা নাই। হাঁহি মেইন এইটো হাঁহিৰাম বুলি কয় দেই, আমি হাঁহিৰাম বুলি কওঁ। হাঁহিৰাম বুলি কওঁ, হাঁহিৰাম বুলি কওঁ দেই। হাঁহিৰাম কওঁ। কিবা এটা কওঁ। কেনেকুৱা লাগিছে আজি আহি? ভাল লাগিছে। ভাল লাগিছে নাই? তাকে হে চাই থাকক আৰু। বৰ্তমান আহি প্ৰচেছন কৰি আহি পিনে এতিয়া এই ড্ৰেছ খুলিবলৈ আহিছোঁ। তাকে ড্ৰেছবিলাক খোলোঁ আৰু তাকে ড্ৰেছবিলাক খুলি কৰি অলপ পিছত ঘূৰা কৰি যাম। ৰাতি 11টা বজাত ট্ৰেইন আছে। তাকে ৰাতিপুৱাহে পামগৈ চাগে ঘৰ গৈ। বাটলৈ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু কলাক্ষেত্ৰৰ কিছু বস্তু দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। তাৰপিছত কলাক্ষেত্ৰৰ ভিতৰুৱা হোৱা পৰিৱেশ বৰ মজাকৈ একদম বৰ ধুনীয়াকৈ একদম গছবিলাক ৰং কৰি থৈছোঁ। বৰ মজা। আগত এজন গৈ আছে, ভকত গৈ আছে এজন, আৰু দাদা এজন গৈ আছে। অকণ আগৰ পৰা আহিলোগৈ। বাকী এইফালে বেকগ্ৰাউণ্ড এই ভণ্টিসকল আহি আছে এইফালৰ পৰা। এইফালে আৰু দুজন আহিছে। এতিয়া দুজন আহিছে, এজনী আহিছে আৰু এজন আহিছে। জেগা আছে চব ভাল, মজা। আজি প্ৰথম আহিছোঁ ইয়ালৈ। বহুত ধুনীয়া জেগা বনাই। তো বৰ্তমান এই ঘৰ যাব ওলাইছোঁ। আজি ঘৰ পেটটো ভোক লাগিছে কাৰণে কিবা এটা খাই লওঁ। খাই লৈ পিনে ঘৰ যাম। গাড়ী আহিবলৈ গাড়ী ৰখিছোঁ। এতিয়া ৰেল ষ্টেচনলৈ যাম। তাত গৈ
তাৰ ড্ৰিল আছে 11:30 আছে তাকে অকণমান টাইম এতিয়া এনেকৈ বহি আছোঁ কিবা এটা খাই কৰি পিনে টাইমটো যাব আৰু যাই কৰি পিনে গুচি যামগৈ ঘৰ আৰু বাকী কি হয় দেখাম পিছত এই অকল খাবলৈ গোটেইকেইজন বহি আছে এইকেইজন গোটেইকেইজন বহি আছে খাবলৈ এইখিনি খাবলৈ বহি আছে ভোক লাগি আছে কেতিয়া দিয়ে নাই দিয়া ইয়াত বনাই আছে এইজনকে খাবলৈ ৰখি আছে চব থিয় ৰখি আছে তো সেয়া চাই থাকক ভিডিঅ' বৰ্তমান ষ্টেচন পাইছোঁ ষ্টেচন এতিয়া ষ্টেচনৰ পৰা আকৌ ঘৰ মোৱা হ'ম আগতে সকল গৈ আছে আমাৰ এইখিনি গোটেই মই খাই গৈ আছোঁ আমাৰ গোটেই গেংটো চুতীয়া বিহু গেংটো গোটেই চুতীয়া বিহু গেং চুতীয়া বিহু গেং আমাৰ আটাইতকৈ উৎপাত ছোৱালীজনী আমাৰ উৎপাত ছোৱালীজনী আমাৰ দলৰ উৎপাত ছোৱালীজনী এইফালে মন ডাউন এইফালে ফল মুখ কৰি গৈছে আৰু কিমান পাওঁ চেষ্টা কৰিম দিবলৈ চাই থাকিব ট্ৰেইন নাহা একদম আমনি লাগি গৈছে বহি ট্ৰেইন 11:30 আহিব কৈছে এতিয়া এইবোৰ শুই আছে মুখা এইবিলাক টোপনি গৈ আছে এইবিলাক জোতা মোজা খুলি কৰি আকৌ গোটেইখন একদম ভূত বহি আছোঁ গোটেই মুখা গোটেই টিমটো ল'ৰাখিনি হৈছে এইফালে জনাইছেনে এজনী অকল মোবাইলত বিজি অকল মানে মোবাইলত কৈছোঁ নহয় ফোনৰ কথা কালেনো ইমানো ফোন কৰি থাকে কৈছোঁ নহয় কালে ফোন কৰি থাকে অঁ মোৰ ফোন লাগি আছে নে পাহৰিছোঁ হা চাই থাকক ভিডিঅ' নিজৰ জেগা পালোহি দেই এতিয়া ট্ৰেইনৰ পৰা নামিছোঁ ট্ৰেইনৰ পৰা নামি কৰি মানে এতিয়া ট্ৰেইনখনৰ পৰা ৰূপ দেখিছে নহয় তই টোপনি ক্ষতি কৰি টোপনি ক্ষতি গোটেইখন আগলৈ গৈ আছে এইখিনি কলাক্ষেত্ৰত অলপ ভিডিঅ' কৰিছিলোঁ যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো সেয়াই আৰু